হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ সকলোৰে? আশা কৰিলোঁ সকলোৰে খবৰ নিশ্চয় ভাল। চ' পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল প্ৰণৱ ডেকা অসমীয়া 2.0 লৈ বহু দিনৰ পিছত ভিডিঅ' বনাইছোঁ। ত' আজি হৈছে আপোনাৰ 12 ফেব্ৰুৱাৰী। মই বৰ্তমান আছোঁ শান্তিপুৰ, এখন আমাৰ খেলপথাৰখন এয়া ফিল্ডখন আছে ইয়াতে খেলা খেলি আছে ল'ৰা ছোৱালীবোৰে। চ' আজি মানে আমি যাম আপোনাৰ এখন চিনেমা চাবলৈ। যিহেতু সকলোৱে গম পাইছে যিটো অসমীয়া চিনেমা এখন আহিছে আপোনাৰ ডাক্তৰ বেজবৰুৱা 2, সেইখন চাবলৈ যাম ফেমিলিৰ লগত। মা বাইদেউ ভিনদেউ ভাইটি সকলো যাব, আইনত যাব। ত' ভাবিলোঁ এটা ভিডিঅ'ই বনাই দিওঁ। তাতে গৈ আছোঁ, চাওক কেনেকৈ কি হয় সকলোখিনি দেখাম। মানে কি হ'ল, পাঠানখন চোৱা নহ'ল, সেইকাৰণে ভাবিছোঁ এইখনে চাওঁ, অসমীয়া ফিল্ম হয় ত' চাব লাগিব। আমি নচালে কোনে চাব? বাকী আপোনালোকে চালে নাই, পাঠান চালে নাই কমেণ্ট কৰিব, আৰু ডাক্তৰ বেজবৰুৱা চালে নাই কমেণ্ট কৰিব। বাকী চাই থাকক, আগলৈ দেখাই আছোঁ। এয়া হৈছে শান্তিপুৰ। এয়া হৈছে আমাৰ মালিগাঁও ফ্লাইঅভাৰ, যিটো বনাই আছে বৰ্তমান। ইয়াৰ বাবে বহুত যান জঁটৰ সৃষ্টি হয়। আগত গৈ কেনে ভিডিঅ' কৰিব নোৱাৰিম, সেইখিনি ইয়াৰ পৰাই কৰিছোঁ। আগত দেখা পাইছে জাম লাগিব, তাৰ পৰা বিৰাট জাম লাগিব এতিয়া। এইখিনি মোটামুটি কাম মানে হৈছে আপোনাৰ, এইখিনি দিলে আগত কাম চলি আছে। যদি সম্ভৱ দেখাম মই মানে অকণমান আগতীয়াকৈ আহিছোঁ। টিকট কাটিব লাগিব যে বাহিৰত, অকণমান মানে মই বাহিৰত আহিছিলোঁ। চ' আহোঁতে ভাবিলোঁ টিকটখিনি কাটি থৈ দিওঁ, মাহঁতৰ অকণমান দেৰিকৈ আহিব আৰু চাই থাকক। আগত মানে এনেকুৱা জাম লাগিছে, মই এইফালে 4 নম্বৰ গেটেদি সোমাই আহিলোঁ ভিতৰলৈ। মেইন ৰাস্তাদি নগ'লোঁ আৰু ইমান জাম। এইফালে ভিতৰে যাওক, 1 নম্বৰ গেট ওলাম, 1 নম্বৰৰে সোমাই দিম মই। আমি যাম প্ৰাগজ্যোতি চিনেমা হলত, চাই থাকক। চিনেমা হল পাই গৈছোঁ, টিকটটো কাটি লওঁ, কাটি কিনে আপোনালোক দেখা হ'ব। টিকেট কাটি ল'লোঁ, ডক্তৰ বেজবৰুৱা এছামিছ মুভি। এয়া দেখিছে 700-7জনৰ টিকট কাটিলোঁ, মানে বাকী খালী নাই। আপোনাৰ ডায়মণ্ড চাৰ্কেলৰে খালী আছে চিট। ত' আমাৰ মানুহ 7জন, 7টা টিকট কাটি ল'লোঁ। এতিয়া ভিতৰত চব গাড়ী হেৰি যাম। এতিয়া লাইন ধৰি ভিতৰত সোমাই আছো আমি। বৰ্তমান চিনেমা হলৰ ভিতৰত সোমাই গ'লোঁ। মই মা আইতা ডক্তৰ বেজবৰুৱা 2 চাবলৈ আহিছোঁ। অকণমান সময় আছে আৰম্ভ হ'বলৈ, বাকী আমি একদম ফাৰ্ষ্টত আছোঁ। চিট খালী আছে বহুত। পিছফালে আছে এয়া ওপৰত আছে, দেখাই আছোঁ। চাৰিটা 49 হ'ল আৰু 1 মিনিট আছে। 5টাৰ পৰা আৰম্ভ হ'ব আমাৰ শ্ব'। অপেক্ষা 1 মিনিটলৈ আৰম্ভ হ'ব অতি সোনকালে। চ' আপোনাকতো দেখাব নোৱাৰিমেই বাৰু, বাহিৰত ওলাই কিনে অকণমান দেখাম, কম কাহিনীখিনি কি হয়, ভিডিঅ'টো দেখাব নোৱাৰিমেই। এতিয়া হাফ টাইমৰ বিৰতি হ'ল। মই আহিলোঁ চিনেমা হলৰ পৰা বাহিৰত আহিলোঁ, ফ্ৰেছ হ'লোঁ, ফ্ৰেছ হৈ কিনে এতিয়া বহিছোঁ আৰু অকণমান দেৰিকৈ আৰু যাম। আৰু আছে মুভি আধা আছে আৰু আধা খাম। আমাৰ চিনেমা শেষ হ'ল, এতিয়া ওলাই আছোঁ লাইন ধৰি একদম জাম লাগি গৈছে মানুহৰ। ইমান মানুহ হৈছে নহয়। মুভিখন চালোঁ, চিনেমাখন চালোঁ, বেয়া লগা নাই, মজা লাগিছে। মজা আপোনালোকেও চাব। এতিয়া আমি আছোঁ গোচাৰা থানাৰ সন্মুখত। যে আছে এটা হোটেলত মই কিবা অলপ খাই লৈ যাওঁ। বাকী বাইদেউ হতটো সিফালৰ পৰাই গ'ল উবেৰত, যিহেতু গাড়ী অনা নাছিলে আজি সিহঁতে। এয়া আমাৰ গোচাৰা থানা। থানাখন যে এইফালে আছে। হোটেলত সোমালোঁ,
মিঠাই কি চিন্তাত ডুবি গলি তই এতিয়া চাহ খাওঁ চাহ স্পেচিয়েল চাহ স্পেচিয়েল চাহ খাই আছো আমি মাজতে মানে কি হ'ল একো ভিডিঅ' দিব পৰা নাছিলোঁ কাৰণ ঘৰৰ ডিউটি সেনেকৈ আছিলোঁ তো এতিয়া আৰু আজি ভাবিলোঁ যিহেতু খাব যাই আছে কিন্তু বনাই দিওঁ ভিডিঅ' এটা চাই থাকোঁ নতুন না এখন সেইকাৰণে গাইছ কৰি আছা বম টেষ্টি কেনে পাইছেন কেনে ইয়াতে আছে গোচালাতে আছে মৌচুমী হোটেলৰ কাষত ইয়াতে আহিব বহুত টেষ্টি লাগে চ' ফাইনেলি মানে আমি ঘৰ আহি পালোঁ চিনেমা চাই কেনে বহুত ধুনীয়া চিনেমা হৈছে যোনে যোনে এতিয়ালৈও চোৱা নাই এই বেজবৰুৱা 2খন সোনকালে চাওক খুবেই ভাল লগা চিনেমা এখন চাবলগীয়া চিনেমা এখন হৈছে চ' আশা কৰিছোঁ আগলৈ আৰু নতুন নতুন চিনেমা আহি থাকিব আৰু এই চিনেমাবোৰ সকলোৱে চাওক কাৰণ অসমীয়া চিনেমা হয় ছাপোৰ্ট কৰিবই লাগিব আমি ছাপোৰ্ট নকৰিলে কোনে কৰিব চাবই লাগিব চ' সেইকাৰণে চাওক চিনেমাখন বাকী বহুত দিনৰ পিছত আজি এটা ভিডিঅ' দিলোঁ চ' যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্ট এটা কৰিব কোনে কোনে চাইছে আৰু কেনেকুৱা পালে মোৰ ভিডিঅ'টো কমেণ্ট কৰি দিব নতুন চেনেল হয় অকণমান আগবাঢ়ি যাবলৈ উৎসাহ পাম আপোনালোকে উৎসাহ দিব লাগিব চ' চাই থাকিব মোৰ চেনেলটো আজিলৈ আছিলে এইখিনিয়ে বাই বাই লগ পাই আছোঁ সোনকালে নতুন এটা ঠাইত নতুন এটা ভিডিঅ' লয় তেতিয়ালৈ বাই বাই